নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। মই মিণ্টু কুমাৰে আপোনালোক সকলোকে আপোনালোকৰ এই চেনেল যাযাবৰী টকশ্ব'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি মই এই ভিডিঅ'টোত নতুনকৈ মুক্তিলাভ কৰা দুখনমান চিনেমাৰ ট্ৰেইলাৰ অৰ্থাৎ আগন্তুক সময়ত মুক্তিলাভ কৰিবলগীয়া দুখনমান চিনেমাৰ বিষয়ে মই লৈ আহিছোঁ। এখন অসমীয়া চিনেমাও আমাৰ মাজত এই লিষ্টত আছে। তেতিয়াহ'লে এই ভিডিঅ'টো আহক পলম নকৰি আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম আপডেটটো হৈছে এখন নতুনকৈ মুক্তি পাবলগীয়া অসমীয়া চিনেমাৰ ওপৰত। চিনেমাখনৰ নামটো হৈছে ৰাইনো এক্সপ্ৰেছ। এইখন এখন কমেডি ড্ৰামা চিনেমা হয়। ট্ৰেইলাৰটো চাই মই সিমানেই বুজিব পাৰিছোঁ আৰু এখন এণ্টাৰটেইনিং চিনেমা হয়। চিনেমাখন পৰিচালনা কৰিছে মণি সিনহা আৰু এই চিনেমাখনত অসমৰ কেইজনমান জনপ্ৰিয় চিনাকি অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে। প্ৰথম হৈছে সিদ্ধাৰ্থ শৰ্মা অৰ্থাৎ আমাৰ বেহাবাৰী আউটপোষ্টৰ মৰমৰ কেকেদা, উদয়ন দুৱাৰা মৰমৰ ইউৰিদা, বিবেক, অমৃতা গগৈ আৰু দুজনমান অভিনেতা অভিনেত্ৰীয়ে এই চিনেমাখনত অভিনয় কৰিছে। এই চিনেমাখনৰ ট্ৰেইলাৰটো মই চালোঁ, দুদিনমান আগতে ৰিলিজ দিলে। সঁচাকৈ ট্ৰেইলাৰটো চাই এটা খুবেই ইম্প্ৰেছিভ ট্ৰেইলাৰ, আকৰ্ষণীয় ট্ৰেইলাৰ হিচাপে চকুত পৰিছে আৰু চিনেমাখনৰ কাৰণে মই খুবেই আগ্ৰহী হৈ ৰৈ আছোঁ। অসমীয়া চিনেমাৰ ভাল দিন আহি আছে বুলি আমি কওঁ আৰু এনেকুৱা ধৰণৰ ট্ৰেইলাৰ দেখিলে সঁচাকৈ সেই চিনেমাখন চাবলৈ আৰু মন যায়। চিনেমাখনৰ ট্ৰেইলাৰটো মোক সঁচাকৈ ভাল লাগিলে। ট্ৰেইলাৰটোৰ এটা বহুত ভাল মোৰ দিশ লাগিলে যে অলৰেডি চিনেমাখনত কমেডি আছে বুলি আমি গম পাইছোঁ আৰু চিনেমাখনৰ কাহিনীটো মানে অলৰেডি আমি থুলমূলকৈ গম পাইছোঁ। 4টা বন্ধু আছে, কিবা এটা পাক চকত পৰি তেওঁলোকৰ লগত কিবা এটা হয়, কিন্তু হ'লেও গোটেই কাহিনীটো ৰিভিল হোৱা নাই আৰু এটা ভাল ট্ৰেইলাৰ ইয়াকে কয়, মই ভাবোঁ এজন দৰ্শক হিচাপে। সেয়েহে মই চিনেমাখন অহা 4 মাৰ্চ তাৰিখে চিনেমা হলত মুক্তিলাভ কৰিব, চাব যাম মই। আপোনালোকেও চাবলৈ আহিব। অসমীয়া চিনেমা আমি ছাপোৰ্ট কৰিব লাগে। খালি ট্ৰেইলাৰটোত মোৰ এটা বস্তু অকণমান মানে ভয় লাগি আছে। ট্ৰেইলাৰটো দেখি তাত গান দুটামান এনেকৈ দেখিলোঁ, অকণমান আইটেম ছং এটা দেখাৰ নিচিনা দেখিলোঁ। আশা কৰোঁ যাতে সেই আইটেম ছংটো যাতে বেছি জাক জমকীয়া কৰিবলৈ গৈ যাতে অভাৰ দি টপ নহয় আৰু চিনেমাখনৰ কাহিনীটোত যাতে একো প্ৰভাৱ নেপেলায়, সেইটোৱে মোৰ অলপ এটা ভয় লাগি আছে। যাতে আইটেম ছং হওক বা যিমানখিনি গান আছে, গানখিনি যাতে একো অভাৰ দি টপ নহওক। বুজি পাইছে আপোনালোকে মই কি ক'ব বিচাৰিছোঁ। কিন্তু চিনেমাখন মই চাম হলত চিধা কথা। নেক্সট আপডেটটো হৈছে আমাৰ মাৰ্ভেলৰ এখন চিনেমাৰ ওপৰত আৰু সেইখন হৈছে ডক্টৰ ষ্ট্ৰেঞ্জ। ডক্টৰ ষ্ট্ৰেঞ্জৰ এখন নতুন আগন্তুক চিনেমা আহি আছে। তাৰ ট্ৰেইলাৰটো আজি মুক্তিলাভ কৰিছে, হিন্দীটো মুক্তিলাভ কৰিছে, ইউটিউবত আছে, আপোনালোকে চাব পাৰে। আৰু ট্ৰেইলাৰটো চাই বাপৰে বাপ, গুজ বাম্পছ আহি গৈছে। একদম টেৰিফিক মজা ট্ৰেইলাৰ হয়। যিখিনি মাৰ্ভেলৰ ফেন তেওঁলোকৰ কাৰণেতো এয়া ভাল খবৰেই। লগতে মোৰ নিচিনা যোনখিনি নৰ্মেল নিউট্ৰেল অডিয়েঞ্চ, নিউট্ৰেল দৰ্শক আছে, সঁচাকৈ এই ট্ৰেইলাৰটো মজা ট্ৰেইলাৰ। সঁচাকৈ মই চিনেমাখনৰ কাৰণে এক্সাইটেড হৈ আছোঁ। তাত দেখুওৱা মতে, ট্ৰেইলাৰটো দেখুওৱা মতে মে' 6 তাৰিখে এই চিনেমাখন থিয়েটাৰ হলত হলত মুক্তিলাভ কৰিব সমগ্ৰ বিশ্বতে। চ' লেটছ চি কি হয়। এই চিনেমাখন চাবলৈ মই সঁচাকৈ এক্সাইটেড হৈ আছোঁ। জাষ্ট তাৰ ভিজুৱেলছখিনি চাব। অভিয়াছলি মাৰ্ভেলৰ চিনেমা ভাল হ'বই, কিন্তু ইয়াত মাল্টিভাৰ্ছখিনি মানে খোল খাই গৈছে, মানে মজা ভিজুৱেলছ লাগিছে আৰু মই ৰিয়েলি এক্সাইটেড হৈ আছোঁ এই চিনেমাখন চাবলৈ। এতিয়া নেক্সট আপডেটটো হৈছে গাংগুবাই কাঠিয়াবাৰীৰ ওপৰত। এইখন এখন বলিউডৰ চিনেমা হয়। অহা 25 তাৰিখে মুক্তিলাভ কৰিব ফেব্ৰুৱাৰীত আৰু এই চিনেমাখন সঞ্জয় লীলা ভাঞ্চালীয়ে পৰিচালনা কৰিছে। চিনেমাখনত আলিয়া ভাট মুখ্য চৰিত্ৰত আছে। এগৰাকী মহিলা আছিলে গাংগুবাই। তেখেতৰ জীৱনৰ ওপৰত ভিত্তি কৰি, সঁচা কাহিনীৰ ওপৰত ভিত্তি কৰি এই চিনেমাখন বনোৱা হৈছে। এখন বলিউডৰ চিনেমা হয়। ট্ৰেইলাৰটো চালোঁ, ট্ৰেইলাৰটো চাই মোৰ ভালেই লাগিছে। চ' হোপ, আশা কৰোঁ যাতে চিনেমাখনো ভাল হওক। নেক্সট আপডেটটো হৈছে এখন আহিবলগীয়া তামিল চিনেমা। চিনেমাখনৰ নাম হৈছে ৱালিমাই। এই চিনেমাখনত অজিত কুমাৰ আছে। যি তামিল চিনেমা চাই তেওঁলোকে অজিত কুমাৰক ভালদৰে চিনি পায়, মই জানো। আৰু এই চিনেমাখন বনি কাপুৰে পৰিচালনা কৰিছে। তাৰ মানে এই চিনেমাখন হিন্দীটো মুক্তিলাভ কৰিব। অহা 24 ফেব্ৰুৱাৰী তাৰিখে এই চিনেমাখন মুক্তিলাভ কৰিব আৰু অলৰেডি এই চিনেমাখনৰ হিন্দী ট্ৰেইলাৰ, তামিল ট্ৰেইলাৰ, তেলেগু ট্ৰেইলাৰ মুক্তিলাভ কৰিছে ইউটিউবত। আপোনালোকে এবাৰ ট্ৰেইলাৰটো চাব এই ৱালিমাই চিনেমাখনৰ, মই লিংক দি দিম। তাৰ বেকগ্ৰাউণ্ড মিউজিক চাব, ভিজুৱেলছ চাব,
এক্টিংটো ট্ৰেইলাৰত ভালেই দেখিছোঁ গোটেইখিনি মানে একদম ফুল পেক একশ্যন মুভি হয় যিটো তামিল চিনেমাত মানে চাউথ ইণ্ডিয়ান চিনেমাত দেখা পোৱা ধৰণে মই চিনেমাখনৰ কাৰণে এক্সাইটেড হৈ আছোঁ নাজানো ইয়াত যদি ৰিলিজ দিয়ে চাব ট্ৰাই কৰিম নহ'লে আৰু OTT ৰিলিজ হ'লে অপেক্ষা কৰিম কিন্তু যদি আপোনালোকে পাৰে এই চিনেমাখন চাব পাৰে এখন ভাল চিনেমা যেন লাগিছে আৰু বিশেষকৈ অজিত কুমাৰ এজন প্ৰমিচিং এক্টৰ হয় তেখেতৰ চিনেমাবোৰ কণ্টেণ্টবোৰ মাছ মাছালা টাইপৰ হয় কিন্তু হ'লেও ভাল চিনেমা তেখেতে কৰে চ' লেটছ চি কি হয় এয়াই আছিল এটা ভিডিঅ' আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ ছাপোৰ্টৰ খুবেই প্ৰয়োজন আৰু যোৱাকালি প্ৰেমৰ পাকঘৰৰ ওপৰত শ্বৰ্ট ফিল্মখনৰ ওপৰত মই যিটো ভিডিঅ' বনাইছিলোঁ 4 মিনিটৰ সঁচাকৈ ভিডিঅ'টো ইমান ভালকৈ আপোনালোকে ছাপোৰ্ট কৰিছে থেংক ইউ ছ' মাছ আৰু বাকী যিবোৰ ভিডিঅ' আপোনালোকে ছাপোৰ্ট কৰি যায় সঁচাকৈ বহুত ধন্যবাদ তেতিয়াহ'লে আজিলৈ আপোনালোকক ইয়াতে বিদায় দিছোঁ অশেষ ধন্যবাদ শুভৰাত্ৰি